শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল 2024 বৰ্ষত হ'বলগীয়া গুণোৎসৱত বিদ্যালয় মূল্যায়নৰ প্ৰপত্ৰখন অনলাইন যোগে স্ব-মূল্যায়নৰ 3 দিন আগতেই ছাবমিট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গুণোৎসৱ 2024.in বা ঊৰ্ধ্বতন কৰ্তৃপক্ষই মেছেজ যোগে প্ৰেৰণ কৰা ৱেবছাইটটোৰ লিংকত গৈ আমি বিদ্যালয় মূল্যায়নৰ প্ৰপত্ৰখন পূৰ কৰিব লাগিব। আহকচোন চাওক আমি কেনেকৈ বিদ্যালয় মূল্যায়নৰ প্ৰপত্ৰখন অনলাইন যোগে ছাবমিট কৰিম আৰু সেইখন প্ৰিণ্ট কৰিম। শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, আপোনালোকক প্ৰথমতে এনেকৈ গুণোৎসৱৰ এটা লিংক এটা দিয়া যাব। এই লিংকটো ডেমো লিংক হয়। এনেকুৱাই আপোনালোকে এটা লিংক এটা পাব হোৱাটছআপত, নতুবা আপোনালোকে গুণোৎসৱ 2024.in গৈও আপোনালোকে গুণোৎসৱৰ হোম পেজটো খুলিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে ইউজাৰ আইডিটো দিব লাগিব আৰু ইয়াতে পাছৱৰ্ডটো দিব লাগিব। বাই ডিফল্ট পাছৱৰ্ড এটা দিয়া যাব আৰু ইউজাৰ আইডি হ'ব আপোনালোকৰ বিদ্যালয়ৰ ডাইচ কোডটো। আপোনালোকে এটা কথা সদায় মন কৰিব যে আমি বিদ্যালয়ৰ হৈ বিদ্যালয় মূল্যায়নৰ প্ৰপত্ৰখন পূৰ কৰিবলৈ হ'লে আমি স্কুল লগইন চিলেক্ট কৰি ৰাখিব লাগিব। বহী মূল্যায়কৰ কাৰণে বেলেগকৈ লগইন অপশ্যন দিয়া আছে, ব্লকৰ কাৰণে ব্লক লগইন আছে, ডিষ্ট্ৰিক্ট লগইন আৰু ইয়াতে ষ্টেট লগইনৰ অপশ্যন দিয়া আছে। কিন্তু আমি সদায় স্কুল লগইনটোহে চিলেক্ট কৰি ৰাখিব লাগিব। এতিয়া আমি ইউজাৰ আইডি স্কুলৰ ডাইচ কোডটো দিম আৰু পাছৱৰ্ড আমাৰ যিটো বাই ডিফল্ট দিয়া আছিল সেই পাছৱৰ্ডটো দিলোঁ আৰু এতিয়া আমি লগইন কৰিম। লগইন কৰাৰ লগে লগে চাওক এখন আমাৰ স্ক্ৰীন আহিছে। এই স্ক্ৰীনখনত নতুনকৈ পাছৱৰ্ড দিয়াৰ কথা কোৱা গৈছে, অৰ্থাৎ পাছৱৰ্ডটো চেঞ্জ কৰিব দিয়া গৈছে। আমি ওপৰত যিটো পাছৱৰ্ড লিখিলোঁ তলতো সেই একে পাছৱৰ্ডটোৱে দি দিম আৰু এই পাছৱৰ্ডটো আমি সদায় মনত ৰাখিব লাগিব। গতিকে নতুনকৈ যিটো চেঞ্জ কৰি এই পাছৱৰ্ড দিম, এই পাছৱৰ্ডটো আপোনালোকে নিজে টুকি ৰাখিব লাগিব। এতিয়া আমি চেঞ্জ কৰি লোৱা পাছৱৰ্ডটোৰে এবাৰ নতুনকৈ লগইন কৰিম। লগইন কৰাৰ লগে লগে এতিয়া চাওকচোন স্ক্ৰীনত বিদ্যালয় মূল্যায়নৰ প্ৰপত্ৰখন আহি গৈছে আৰু এটা বস্তু লক্ষ্য কৰিছেনে, ওপৰত কেইটামান সংখ্যা লিখা আছে, 1, 2, 3, 4 এনেকৈ 13 লৈকে সংখ্যা লিখা আছে। এইকেইটা হ'ল ইণ্ডিকেটৰৰ সংখ্যা। ইয়াতে আপুনি 1 নম্বৰ ইণ্ডিকেটৰটোৰ যেতিয়া কাম কৰা শেষ হৈ যাব তেতিয়া 1 নম্বৰ ইণ্ডিকেটৰটো হাইলাইট হ'ব। ঠিক তেনেকৈ যিটো ইণ্ডিকেটৰৰ কাম সম্পূৰ্ণ হয়, অপশ্যন চুজ কৰা সম্পূৰ্ণ হয়, সেই ইণ্ডিকেটৰটো হাইলাইট হ'ব। আৰু এটা কথা মন কৰিব, এই যে 13টা ইণ্ডিকেটৰ আছে, এই 13টা ইণ্ডিকেটৰ সহ-বিদ্যায়তনিক আৰু অন্যান্য এক্টিভিটিৰ ওপৰত, যিটো এ বুলি ধৰা হৈছে। বি যিটো আছে সমাজ জড়িতকৰণ আৰু সমাজৰ বৰঙনিৰ ওপৰত। বি পাৰ্টত মুঠ 6টা ইণ্ডিকেটৰ থাকিব আৰু চি পাৰ্টটো হ'ব বিদ্যালয় আন্তঃগাঁথনি আৰু অন্যান্য সুবিধাৰ ওপৰত আৰু চি পাৰ্টত মুঠ 11টা প্ৰশ্ন থাকিব। এতিয়া আহোঁ আমি প্ৰথম ইণ্ডিকেটৰটোলৈকে। প্ৰথম ইণ্ডিকেটৰটো হ'ল প্ৰাতঃসভা, অৰ্থাৎ মৰ্ণিং এছেম্বলি। যদি প্ৰাতঃসভা শৃংখলাবদ্ধ আৰু সঠিকভাৱে হৈছে তেতিয়াহ'লে ইয়েছ আৰু নহ'লে ন'। Y ফৰ ইয়েছ, N ফৰ ন'। বি অপশ্যন, যদি সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে প্ৰাতঃসভাত অংশগ্ৰহণ কৰিছে তেতিয়াহ'লে ইয়েছ আৰু নহ'লে ন'। যদি প্ৰাতঃসভাত SMC বা SMDC বা মাতৃগোটৰ সদস্য প্ৰেজেণ্ট আছে তেতিয়াহ'লে ইয়েছ আৰু নহ'লে ন'। যদি প্ৰাতঃসভাত প্ৰাৰ্থনা, জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীত বা সংকল্প গ্ৰহণ কৰা হৈছে তেতিয়াহ'লে ইয়েছ আৰু নহ'লে ন'। যদি প্ৰাতঃসভাত ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা নিৰীক্ষণ কৰা হৈছে তেতিয়াহ'লে ইয়েছ আৰু নহ'লে ন'। যদি প্ৰাতঃসভাত নেওতা পাঠ কৰা হৈছে বা কুইজ ধৰা হৈছে বা নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা দিয়া হৈছে বা বাতৰি কাকত পঢ়া হৈছে তেতিয়াহ'লে ইয়েছ আৰু নহ'লে ন'। যদি প্ৰাতঃসভাত দিনটোৰ তাৎপৰ্য বা মহৎ লোকৰ বাণী পাঠ কৰা হৈছে তেতিয়াহ'লে ইয়েছ আৰু নহ'লে ন'। ঠিক তেনেকৈ দ্বিতীয় প্ৰশ্নটো আছে ৰেকৰ্ড কিপিঙৰ ওপৰত, তথ্য সংৰক্ষণ। তৃতীয় প্ৰশ্নটো আছে গুণোৎসৱৰ পিছত গ্ৰহণ কৰা ব্যৱস্থাৰ ওপৰত। চতুৰ্থ প্ৰশ্নটো আছে খেল আৰু শাৰীৰিক শিক্ষাৰ ওপৰত। পঞ্চম প্ৰশ্নটো আছে গঠনমূলক অনুশীলন অৰ্থাৎ ইন'ভেটিভ প্ৰেক্টিছৰ ওপৰত। আপোনালোকে এইবোৰ যোৱা বৰ্ষতো গুণোৎসৱত কৰিছে বা কেনেকুৱা ধৰণৰ অপশ্যনবোৰ আছে আপোনালোকে জানে। মই মাত্ৰ বাকীকেইটা নকওঁ, ইন'ভেটিভ প্ৰেক্টিছৰ ওপৰত ক'বলৈ ওলাইছোঁ। 5 নম্বৰৰ প্ৰশ্ন, ইন'ভেটিভ প্ৰেক্টিছ যদি আন্তঃগাঁথনিৰ ইম্প্ৰুভমেণ্টৰ কাৰণে কৰা গৈছে তেতিয়াহ'লে ইয়েছ হ'ব আৰু নহ'লে ন'।
বি অপশ্যনটো দিয়া আছে মনিটৰৰ ক্ষেত্ৰত যদি কিবা ইনোভেটিভ প্ৰেক্টিচ কৰিছে, গঠনমূলক অনুশীলন কৰিছে, তেতিয়াহ'লে য়েছ আৰু নহ'লে ন' হ'ব। চি অপশ্যনটো শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত যদি কিবা গঠনমূলক অনুশীলন কৰিছে, তেতিয়াহ'লে য়েছ আৰু নহ'লে ন'। যদি ডি অপশ্যনটো সমল উন্নীতকৰণৰ ওপৰত কিবা ইনোভেটিভ প্ৰেক্টিচ কৰিছে, তেতিয়াহ'লে য়েছ হ'ব আৰু নহ'লে ন' হ'ব। 6 নম্বৰ প্ৰশ্নটো আহিছে পুথিভঁৰালৰ ওপৰত, পুথিভঁৰালৰ ব্যৱহাৰৰ ওপৰত। যদি পুথিভঁৰালৰ কিতাপবোৰ নিয়মিতভাৱে ছাত্ৰ ছাত্ৰীক বিতৰণ কৰা হয়, তেতিয়াহ'লে য়েছ আৰু নহ'লে ন'। এতিয়া বিতৰণ কৰিলেইতো নহ'ব। যদি পুথিভঁৰালৰ কিতাপ পঢ়াৰ পাছত ছাত্ৰ ছাত্ৰীৰ শিক্ষণীয় দিশবোৰ লিখিবলৈ দিয়া হয়, তেতিয়াহ'লে য়েছ আৰু নহ'লে ন'। যদি শ্ৰেণীৰ ৰুটিনত পঠন আৰু পুথিভঁৰালৰ শ্ৰেণীও আছে, তেতিয়াহ'লে য়েছ আৰু নহ'লে কি হ'ব? ন' হ'ব। 7 নম্বৰ পইণ্টটো FLNৰ ওপৰত। এইটো কিন্তু অকল LP স্কুলৰ কাৰণেহে। LP স্কুলৰ বাহিৰে যিখিনি স্কুল আছে, তেওঁলোকৰ ক্ষেত্ৰত FLNৰ পইণ্টটো নাই। 8 নম্বৰ প্ৰশ্নটো আছে দৰকাৰী বস্তুবোৰ বিদ্যালয়ত আঁৰি থোৱা সম্পৰ্কে। আপোনালোকে আগতেও কৰিছে, যদি শিক্ষক শিক্ষয়িত্ৰীৰ ফটো ডাঙৰকৈ প্ৰধান শিক্ষকৰ কক্ষত বা বাৰান্দাত আঁৰি থোৱা আছে, তেতিয়াহ'লে য়েছ আৰু নহ'লে ন' হ'ব। যদি জৰুৰীকালীন নম্বৰবোৰ বিদ্যালয়ত মজুত আছে, ডিছপ্লে কৰি থোৱা আছে, তেতিয়াহ'লে য়েছ আৰু নহ'লে ন' হ'ব। সুৰক্ষা শপত যদি বিদ্যালয়ত ডিছপ্লে হৈ আছে, য়েছ নহ'লে ন' হ'ব। লাচিত বৰফুকনৰ চিত্ৰ বিদ্যালয়ত ডিছপ্লে হৈ থাকিব লাগিব। যদি বিদ্যালয়ত লাচিত বৰফুকনৰ চিত্ৰ ডিছপ্লে হৈ আছে, তেতিয়াহ'লে য়েছ, আদাৰৱাইজ ন' হ'ব। 9 নম্বৰ প্ৰশ্নটো অকণমান মন কৰিবলগীয়া। যোৱা বছৰ গুণোৎসৱত আমাক কোৱা গৈছিল যে শৈক্ষিক বৰ্ষটোত এটেণ্ডেঞ্চ শিক্ষক শিক্ষয়িত্ৰী কিমান আছে সেইটো সুধিছিল। এইবাৰ কিন্তু আমাক সুধিছে যে লাষ্ট 3 মাহৰ শিক্ষকসকলৰ এটেণ্ডেঞ্চ কিমান পাৰ্চেণ্টেজ আছে। যদিহে আমাৰ 100% এটেণ্ডেঞ্চ আছে, তেতিয়াহ'লে A2 হ'ব য়েছ। যদিহে 90ৰ পৰা 99% এটেণ্ডেঞ্চ আছে, তেতিয়াহ'লে B2 য়েছ হ'ব। কিন্তু আমি এটাই য়েছ কৰিলোঁ, বি 90ৰ পৰা 99% আমি য়েছ কৰিলোঁ, বাকীকেইটা আমি কি কৰিম? বাকীকেইটা আমি ন' কৰিব লাগিব। যদি নকৰোঁ, অকল আমি য়েছটোতে যদি চিনটো দি দিওঁ, চিলেক্ট কৰোঁ, 90ৰ পৰা 99% চিলেক্ট কৰিলোঁ, বাকীখিনি আমি চিলেক্ট কৰা নাই, তেতিয়া কি হ'ব আমি চাম। এইটো কিন্তু ভুল কৰি থৈ দিলোঁ, এইটো আমি চাই লওঁ। 10 নম্বৰ প্ৰশ্নটো আছে স্কুল ভিজিটৰ ওপৰত। যদিহে বিঅ বা SI কমেও 3 বাৰ বিদ্যালয় পৰিদৰ্শন কৰিছে, তেতিয়াহ'লে য়েছ হ'ব আৰু নহ'লে ন' হ'ব। অকল পৰিদৰ্শন কৰিলেই নহ'ব, টোকা লিখিছে নে নাই। যদি নোট লিখিছে, তেতিয়াহ'লে য়েছ আৰু নহ'লে কি হ'ব? ন' হ'ব। এতিয়া এই যে পৰিদৰ্শন টোকাটো লিখিছে, সেইখিনি SMDC বা SMC বা PTAত আলোচনা কৰিছে নে নাই। যদি আলোচনা কৰিছে আৰু তাৰ ওপৰত কিবা যদি একশ্যন লৈছে, তেতিয়াহ'লে য়েছ হ'ব আৰু নহ'লে কি হ'ব? ন' হ'ব। ইয়াৰ পিছৰ প্ৰশ্নকেইটা 11 নম্বৰ প্ৰশ্নটো আছে MDMৰ ওপৰত, 12 নম্বৰ প্ৰশ্নটো টুইনিং প্ৰগ্ৰেমৰ ওপৰত আৰু 13 নম্বৰ প্ৰশ্নটো আছে ইউনিফৰ্মৰ ওপৰত। একেবাৰে সহজ কেইটামান অপশ্যন আছে। আপোনালোকে যদি হৈছে, তেতিয়াহ'লে য়েছ হ'ব আৰু নহ'লে ন' হ'ব। 13 নম্বৰ প্ৰশ্নটোৰ পিছত এটা বটম এটা আছে নেক্সট বুলি। এতিয়া যদি মই নেক্সট অপশ্যনটোত যদি ক্লিক কৰোঁ বা নেক্সট বটমত যদি ক্লিক কৰোঁ, তেতিয়া কি হ'ব চাওঁ আহক। মই নেক্সটত ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে ক্ৰছ চিনটো আহিছে। কি কাৰণে জানেনে? এই ওপৰত চাওকচোন, নাম্বাৰবোৰ যে প্ৰশ্ন নাম্বাৰবোৰ আছে, 9 নম্বৰটো আমাৰ হাইলাইট হৈ থকা নাই, তাৰমানে 9 নম্বৰ প্ৰশ্নটোত আমাৰ ভুল আছে। আৰু ইয়াতে আইডেণ্টিফাই কৰিও দিছে, 9 নম্বৰ প্ৰশ্নটোৰ কথা কৈও দিছে। আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো ঠিক কৰিব লাগিব। 9 নম্বৰ প্ৰশ্নটোত আমাৰ কি আছিল? এটেণ্ডেঞ্চৰ কথাটো আছিল। আমি দিছিলোঁ 90ৰ পৰা 99% আমি য়েছ দিছিলোঁ। এতিয়া আমি কি কৰিব লাগিব? এই যিটো আছে 100% আমাৰ নাছিল, গতিকে 100%টো ন' কৰিব লাগিব। চি অপশ্যনটো 80ৰ পৰা 89%, গতিকে এইটো আমি ন' কৰিব লাগিব। ডি অপশ্যনটো 80ৰ তলত, এইটোও নহয়, এইটোও আমি ন' কৰিব লাগিব। আৰু ইয়াৰ পিছত আমি নেক্সট দিব লাগিব। এতিয়া নেক্সট দিয়াৰ লগে লগে আমাৰ আহি গ'ল নেক্সট প্ৰশ্নকেইটা আহিল। 13টা আমাৰ প্ৰশ্ন আগতে দেখুৱাই আছিল, এতিয়া আমাৰ 19টালৈকে প্ৰশ্ন দেখুৱালে। আৰু এই যে প্ৰশ্ন 6টা বাঢ়ি গ'ল, এই 6টা প্ৰশ্ন হ'ল সমাজ জড়িতকৰণ আৰু সমাজৰ বৰঙণিৰ ওপৰত। 14 নম্বৰ ইণ্ডিকেটৰটো হ'ল মনিটৰিং। ইয়াত 2টা পইণ্ট যোৱাবাৰতকৈ বেছিকৈ দিয়া হৈছে। প্ৰথম সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি বিদ্যালয়খন ৰেগুলাৰলি ভিজিট কৰেনে? বি,
ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ এটেণ্ডেঞ্চ ৰেগুলাৰলি মনিটৰ কৰেনে? চি স্কুলৰ সময় সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ পৰা মনিটৰ কৰা হয়নে? ডি ড্ৰপ আউট ছাত্ৰ ছাত্ৰীখিনিক ট্ৰেকিং কৰাৰ ক্ষেত্ৰত আৰু সিহঁতক ঘূৰাই অনাৰ ক্ষেত্ৰত সমাজে সহায় কৰেনে? ই সমাজৰ ফালৰ পৰা ৰিমিডিয়েল ছাপৰ্ট এৰেঞ্জ কৰা হয়নে? যদি হয় য়েছ, যদি নহয় ন'। এফ পৰিদৰ্শন বা অবজাৰভেশ্যন নোটবোৰ SMC বা PTA আলোচনা হয়নে? জি এই অবজাৰভেশ্যন নোটবোৰৰ ওপৰত ফ'ল' আপ একশ্যন হয়নে? যদি হয় য়েছ, যদি নহয় ন'। 15 নম্বৰৰ পৰা 19 নম্বৰলৈ যিকেইটা ইণ্ডিকেটৰ দিয়া আছে যোৱা বৰ্ষৰ গুণোৎসৱৰ দৰে একেই আছে, গতিকে এই ইণ্ডিকেটৰকেইটা মই স্কিপ কৰিলোঁ। 19 নম্বৰ ইণ্ডিকেটৰটো কমপ্লিট কৰাৰ পিছত নেক্সট ক্লিক কৰিব লাগিব আৰু নেক্সট ক্লিক কৰাৰ লগে লগে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ইণ্ডিকেটৰকেইটা 20ৰ পৰা 30লৈকে ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডিকেটৰকেইটা আহি যাব। ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰশ্নখিনিত আমাৰ কিছু নতুনত্ব আছে। 20 নম্বৰ প্ৰশ্নটো আপোনালোকে চাওক, এইটো স্কুল বিল্ডিঙৰ ওপৰত আছে। যদি স্থায়ী বিল্ডিং আছে তেতিয়াহ'লে য়েছ, যদি স্থায়ী বিল্ডিং নাই তেতিয়াহ'লে ন' দিব লাগিব। যদি বিল্ডিংটো টেম্পৰাৰী হয় তেতিয়াহ'লে য়েছ দিব লাগিব আৰু যদি টেম্পৰাৰী নহয় তেতিয়াহ'লে ন' দিব লাগিব। স্থায়ী কিন্তু যদি ডেমেজ যদি হয় তেতিয়াহ'লে য়েছ দিব লাগিব আৰু নহ'লে ন' দিব লাগিব। তাৰপিছতো চাওক, যদি বিল্ডিংটো গভ বিল্ডিং হয়, চৰকাৰে বনোৱা যদি বিল্ডিং হয় তেতিয়াহ'লে য়েছ আৰু যদি নহয় তেতিয়াহ'লে ন' দিব লাগিব। যদি বিল্ডিংটো চৰকাৰে বনোৱা হয় য়েছ যদি দিয়ে তেতিয়াহ'লে ই নাম্বাৰ যিটো অপশ্যন সেইটো ক্ল'জ হৈ যাব, সেইটো আপোনালোকে দিব নালাগে। আৰু যদি চৰকাৰী নহয় তেতিয়াহ'লে ই নাম্বাৰ অপশ্যনটো খোলা যাব। তেতিয়াহ'লে ভাড়াত লোৱা নে লিজত লোৱা, ভাড়াত লোৱা বা লিজত লোৱা যদি হয় তেতিয়াহ'লে য়েছ দিব লাগিব আৰু নহ'লে ন' দিব লাগিব। 21 নম্বৰ প্ৰশ্নটো আছে বৈদ্যুতিকৰণৰ ওপৰত। যদিহে কানেকশ্যনটো বাহ্যিক কানেকশ্যনটো APDCLৰ পৰা লোৱা হৈছে তেতিয়াহ'লে য়েছ দিব লাগিব আৰু যদি APDCLৰ পৰা লোৱা হোৱা নাই তেতিয়াহ'লে বি অপশ্যনটো খোলা হ'ব। তেতিয়াহ'লে কি হ'ব, সোলাৰ পাৱাৰ প্লেণ্ট আছে নেকি? যদি আছে তেতিয়াহ'লে য়েছ হ'ব আৰু যদি নাই ন' হ'ব। আৰু মন কৰিব, যদি APDCLৰ কানেকশ্যন আছে তেতিয়াহ'লে য়েছ দিব এইটো অপশ্যন, তেতিয়াহ'লে বি অপশ্যনটো অট'মেটিক অফ হৈ থাকিব, তাৰমানে বি অপশ্যনটো আপোনালোকে দিব নালাগে। এতিয়া দ্বিতীয় কথাটো আহিব ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যনৰ ওপৰত। এইটো প্ৰপাৰ ৱেৰিং, প্ৰপাৰ ছুইচ, প্ৰপাৰ চকেট আছেনে নাই? যদি আছে য়েছ, যদি নাই ন'। চিলিং ফেন, বাল্ব, টিউব এইবিলাক এভেইলেবল আছেনে নাই? ছাফিচিয়েণ্ট আছেনে নাই? যদি আছে য়েছ, যদি নাই ন' হ'ব। তাৰ পিছৰ প্ৰশ্নটো 22 নম্বৰ প্ৰশ্নটো আছে ক্লাছৰুমৰ ওপৰত। যদিহে ছেপাৰেট ক্লাছৰুম প্ৰতিটো শ্ৰেণীৰ বাবে আছে তেতিয়াহ'লে য়েছ আৰু যদি প্ৰতিটো শ্ৰেণীৰ বাবে ছেপাৰেট পৃথক পৃথক শ্ৰেণীকোঠা নাই তেতিয়াহ'লে ন' হ'ব। যদি ন' বুলি দিয়ে, যদি পৃথক পৃথক শ্ৰেণীকোঠা নাই ন' হয় তেতিয়াহ'লে কিমানটা শ্ৰেণীকোঠা লাগে বি অপশ্যনত দিব লাগিব। আৰু যদি ছেপাৰেট ক্লাছৰুম আছে তেতিয়াহ'লে বি অপশ্যনটো অফ হৈ থাকিব, বি অপশ্যনত একো দিব নালাগে। চি অপশ্যনটো আছে যে আপোনাৰ ক্লাছৰুম বনোৱাৰ কাৰণে, ছেপাৰেট ক্লাছৰুম বনোৱাৰ কাৰণে টেম্পৰাৰীভাৱে পাৰ্টিশ্যন দিছে নেকি? যদি দিছে য়েছ আৰু যদি দিয়া নাই ন' হ'ব। যদি য়েছ হয় তেতিয়াহ'লে কিমানখন পাৰ্মানেণ্ট পাৰ্টিশ্যন আপোনাক লাগে সেই নাম্বাৰ অফ পাৰ্মানেণ্ট পাৰ্টিশ্যনটো দিব লাগিব। তাৰমানে আপুনি অস্থায়ীভাৱে টেম্পৰাৰীভাৱে যিমান পাৰ্টিশ্যন দিছে সেই পাৰ্টিশ্যনৰ সংখ্যাটো ইয়াতে আহিব। আৰু যদি টেম্পৰাৰী পাৰ্টিশ্যন নাই তেতিয়াহ'লে ন' হ'ব আৰু ডি অপশ্যনটো অফ হৈ যাব। ই অপশ্যনটো আছে নাম্বাৰ অফ ক্লাছৰুম ৰিকোৱাৰ্ড ফৰ মেজৰ ৰিপেয়াৰিং। কেতিয়াবা পৃথক পৃথক ক্লাছৰুম থাকে কিন্তু আমাৰ ডেমেজ হৈ থাকে, গতিকে মেজৰ ৰিপেয়াৰিং কিমানটা ক্লাছৰুমত লাগে সেই অপশ্যনটো আপুনি দিব লাগিব ইত। নেক্সট প্ৰশ্ন 23 নম্বৰ, 24 নম্বৰ, 25 নম্বৰ যোৱা বৰ্ষৰ দৰে একেই আছে। 23 নম্বৰ প্ৰশ্নটো পানীৰ সুবিধাৰ ওপৰত, 24 নম্বৰ প্ৰশ্নটো শৌচাগাৰৰ সুবিধাৰ ওপৰত আৰু 25 নম্বৰ প্ৰশ্নটো আছে হাত ধোৱাৰ সুবিধাৰ ওপৰত। এইকেইটা আপোনালোকে নিজে চাই ল'ব। মই আহিছোঁ 26 নম্বৰ প্ৰশ্নটোলৈকে। 26 নম্বৰ প্ৰশ্নটো আছে ফাৰ্নিচাৰৰ ওপৰত। এতিয়া ইয়াতে সুধিছে চাওক, এ ডেস্ক বেঞ্চ এডেকুৱেটলি এভেইলেবল ফৰ অল ষ্টুডেণ্ট। এ নম্বৰ প্ৰশ্নটো সুধিছে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে ডেস্ক বেঞ্চ এভেইলেবল আছেনে নাই? যদি আছে য়েছ আৰু যদি নাই ন'। যদি ন' দিয়ে তেতিয়াহ'লে বি নম্বৰ অপশ্যনটো খোলা হ'ব। তেতিয়াহ'লে কিমানজন ছাত্ৰ ছাত্ৰীৰ বাবে এডিশ্যনেল ডেস্ক বেঞ্চ লাগে সেই নাম্বাৰটো দিব লাগিব। ইয়াতে মই দিছোঁ 26, অৰ্থাৎ 26জন ল'ৰা ছোৱালীৰ কাৰণে মোৰ ডেস্ক বেঞ্চ নাই, গতিকে মই ন' দিছিলোঁ এ অপশ্যনটো, বি অপশ্যনটোত মই দিছোঁ 26।
যদি এভেইলেবল ডেস্ক বেঞ্চ আছে তেতিয়াহ'লে ইয়েছ দিব লাগিব, বি অপশ্যনটো ক্ল'জ হৈ যাব। চি অপশ্যনটো কি আছে যে প্ৰতিজন শিক্ষকৰ কাৰণে বা সকলো শিক্ষকৰ কাৰণে টেবুল চেয়াৰ এভেইলেবল আছেনে নাই। যদি আছে ইয়েছ হ'ব, যদি নাই ন' হ'ব। যদি ন' দিয়ে তেতিয়াহ'লে ডি নম্বৰ অপশ্যনটো খোলা হ'ব, কিমানযোৰ টেবুল চেয়াৰ লাগে এইটো আপুনি দিব লাগিব। এতিয়া আহিলোঁ 27 নম্বৰ প্ৰশ্নলৈকে। 27 নম্বৰ প্ৰশ্নটো আছে যে স্কুলখন দিব্যাংগ ব্যক্তিৰ কাৰণে বন্ধুত্বসুলভ হয় নে নহয়। তিনিটা ডেছক্ৰিপ্টৰ আছে, যদি হয় ইয়েছ আৰু যদি নহয় ন' দিব লাগিব। এতিয়া আহিল 28 নম্বৰ প্ৰশ্নটো, ইণ্টাৰনেট ফেচিলিটি। আপোনাৰ বিদ্যালয়খনত ইণ্টাৰনেট ফেচিলিটি আছে নে নাই। যদি আছে ইয়েছ দিব লাগিব আৰু যদি ইণ্টাৰনেট ফেচিলিটি নাই ন' দিব লাগিব। এতিয়া বি নম্বৰ অপশ্যনটো আপুনি দিব লাগিব যে কোনটো ছাৰ্ভিচ প্ৰভাইডাৰৰ নেটৱৰ্কটো আপোনাৰ এৰিয়াত এভেইলেবল থাকে। যদি জিঅ'ৰ থাকে জিঅ' হ'ব, এয়াৰটেলত থাকিলে এয়াৰটেল, BSNL থাকিলে BSNL, ভোডাফোনৰ থাকিলে ভোডাফোন, আৰু যদি কোনোৱেই নেটৱৰ্ক নাই, আপোনাৰ স্কুলৰ এৰিয়াটোত যদি একোৱেই নেটৱৰ্ক নাই তেতিয়াহ'লে ন' নেটৱৰ্ক এভেইলেবল দিব লাগিব। এইটো নতুনকৈ আহিছে। 29 নম্বৰ ইণ্ডিকেটৰটো দিয়া আছে ঐক্য পোচাকৰ ওপৰত। এইবাৰ ঐক্য পোচাকৰ কোৱালিটিৰ ওপৰতো ডেছক্ৰিপ্টৰ দিয়া আছে, আপোনালোকে ইয়েছ বা ন' কৰিব লাগিব। একেবাৰে অন্তিম ইণ্ডিকেটৰটো হৈছে বালাৰ ওপৰত। বালাৰ এক্টিভিটি আপোনাৰ স্কুলত হৈছে নে হোৱা নাই। যদি হৈছে ইয়েছ আৰু যদি হোৱা নাই ন' হ'ব। তাৰপিছত আপুনি দিব লাগিব এটা ডিক্লাৰেশ্যন। ডিক্লাৰেশ্যনটো কি বুলি লিখা আছে, I hereby declare that all the information submitted by me in the school evaluation form is correct, true and verified myself as per guideline। তাৰমানে গাইডলাইন মতে আপুনি এই ফৰ্মখন ফিল আপ কৰিছে আৰু গোটেই ডাটাখিনি যিখিনি আপুনি দিছে সেই গোটেই ডাটাখিনি শুদ্ধ আছে আৰু সঁচা আছে আৰু এইটো আপুনি ভেৰিফাই কৰি দিছে। এতিয়া আপুনি ছাবমিট বটমত ক্লিক কৰক। ছাবমিট বটমত ক্লিক কৰাৰ পিছত কনফাৰ্মেশ্যন তেওঁলোকে সুধিব যে আপুনি ছাবমিট কৰিবনে। যদি আপুনি ছাবমিট কৰিব বুলি দিয়ে তেতিয়াহ'লে আপোনাৰ তাত মেছেজ আহিব যে ইউ হেভ ছাকচেছফুলি ছাবমিটেড ইভেলুৱেশ্যন। তাৰমানে মূল্যায়ন আপুনি কৰা বুলি মেছেজ আহিল। তাৰপিছত কি কৰিব লাগিব, আপুনি স্কুল ইভেলুৱেশ্যন যিখন ফৰ্ম আছে এই ফৰ্মখন আপুনি চাব পাৰিব। স্কুল ইভেলুৱেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে গোটেই ফৰ্মখন আপুনি দেখা পাব, কিন্তু তাত এডিট কৰিব নোৱাৰে। এতিয়া আপুনি কি কৰিব লাগিব, ডাউনলোড বুলি ওপৰত এটা অপশ্যন এটা দেখা পাইছে নহয়, ডাউনলোড বুলি যিটো অপশ্যন আছে তাত আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে এই ফৰ্মখন ফিল আপ কৰা ফৰ্মখন ডাউনলোড হ'ব আৰু তাৰপিছত আপুনি এইখন প্ৰিণ্ট কৰি ল'ব লাগিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ভিডিঅ'টো অতি কম সময়ৰ ভিতৰত বনোৱা হৈছে আৰু এই ভিডিঅ'টো বনাওঁতে কিছু অনাকাংক্ষিত ভুল ৰৈ গ'ল, যেনে ইণ্ডিকেটৰটোক মাজে মাজে প্ৰশ্ন বুলি কোৱা হৈছে। ঠিক তেনেকুৱা দুই এটা সৰু সৰু ভুলৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী।